নমস্কাৰ মই নৱজ্যোতি নাথ আৰু মই আজি এই ভিডিঅ'টোত তোমালোকৰ ক্লাছ 9ৰ 1 নম্বৰ চেপ্টাৰৰ এক্সাৰসাইজ 1.1ৰ কুৱেশ্যন এনসাৰবোৰ এই ভিডিঅ'টোত দিম। এইটো সম্পূৰ্ণকৈ চাবা আৰু কিবা যদি বুজি নোপোৱা কমেণ্ট কৰিলে হ'ল আৰু যিসকলে নতুনকৈ ইয়াতে জইন হৈছা সো সেইসকলে চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা। ধন্যবাদ। সো এতিয়া আমি আলোচনা কৰিম। এক্সাৰসাইজ 1.1 ষ্টাৰ্ট কৰাৰ আগতে তোমালোকে আমি সংখ্যা প্ৰণালীৰ সংখ্যাবোৰৰ বিষয়ে প্ৰথমতে জানি ল'ব লাগিব। সো সংখ্যা প্ৰণালীত আমাৰ প্ৰথমতে থাকিব স্বাভাৱিক সংখ্যা। তো স্বাভাৱিক সংখ্যা বুলি ক'লে আমি ইংৰাজীত বুজিম নেচাৰেল নাম্বাৰ আৰু ইয়াক আমাৰ ইংৰাজী আখৰৰ এনৰে বুজোৱা হয়। ঠিক আছে। তো স্বাভাৱিক সংখ্যাৰ স্টাৰ্টিং হ'ব আমাৰ 1ৰ পৰা 1 2 3 4 5 এনেকৈ অসীমলৈকে গৈ থাকিব। তাৰপিছত আহিব পূৰ্ণ সংখ্যা। পূৰ্ণ সংখ্যাক আমাক ইংলিছত হোল নাম্বাৰ বুলি জনা হয় আৰু পূৰ্ণ সংখ্যা হ'লে ডাব্লিউৰে বুজাব। পূৰ্ণ সংখ্যা ষ্টাৰ্ট হ'ব 0 1 2 3 4 5 আপ টু ইনফিনিটি। মানে স্বাভাৱিক সংখ্যা 1 2 3 4 ষ্টাৰ্ট হ'ল আৰু পূৰ্ণ সংখ্যা 0 আৰু তাৰ লগতে স্বাভাৱিক সংখ্যাৰ গোটেইখিনি পূৰ্ণ সংখ্যাত আহিব। ঠিক আছে। ইয়াৰ পিছত আহিব আমাৰ অখণ্ড সংখ্যা। সো অখণ্ড সংখ্যাক ইণ্টিজাৰ বুজাব জেড। অখণ্ড সংখ্যাত হ'লে আমাৰ নাম্বাৰবোৰৰ প্লাছবোৰো আহিব লগতে মাইনাছবোৰ আহিব। মানে 0ৰ পৰা 1 2 3 এইবোৰ ধনাত্মক সংখ্যা, ধনাত্মক সংখ্যাবোৰো আহিব লগতে ঋণাত্মক সংখ্যাবোৰো। ইয়াৰ পিছত আহিব পৰিমেয় সংখ্যা মানে ৰেচনেল নাম্বাৰ। সো যিবোৰ সংখ্যাক p/q আকাৰত প্ৰকাশ কৰিব পাৰি য'ত p আৰু q এই আৰু p আৰু q য'ত থাকিব p আৰু q হ'ব লাগিব অখণ্ড সংখ্যা হ'ব লাগিব আৰু q নট ইকুৱেল টু 0 মানে তলত আমাৰ এই qৰ ভেলুটো 0 হ'ব নোৱাৰে, 0ৰ বাহিৰে সকলো হ'ব পাৰিব। সো তেনে সংখ্যাক আমাৰ কি বলিব পৰিমেয় সংখ্যা বলা হ'ব। সো যেনে 2/3 1/5 7 7টো হ'ব কাৰণ 7ৰ তলত কি থাকিব 1 থাকিব। সো এইবোৰ সংখ্যা আমাৰ পৰিমেয় সংখ্যা। ঠিক একেদৰে অপৰিমেয় সংখ্যা বুলিলে অপৰিমেয় সংখ্যাক ইৰেচনেল নাম্বাৰ। সো যোনবোৰ √2 √3 √5 পাই পইণ্ট 10 110 110 ডট। সো এইবোৰ সংখ্যাক আমি p/q আকাৰত প্ৰকাশ কৰিব নোৱাৰিম, সেইকাৰণে এইবোৰ অপৰিমেয় সংখ্যা হ'ব। ঠিক আছে। ঠিক তেনেদৰে বাস্তৱ সংখ্যা বুলি ক'লে ৰিয়েল নাম্বাৰ। সো বাস্তৱ সংখ্যা বুলি ক'লে পৰিমেয় আৰু অপৰিমেয় সংখ্যাৰ যদি আমি একলগ কৰোঁ, ঠিক আছে, পৰিমেয় আৰু অপৰিমেয় সংখ্যাৰ সমষ্টিকে কি হ'ব বাস্তৱ সংখ্যা বোলে। সো এইখিনি আমাৰ বেছিক কনচেপ্ট আছিল। সো এতিয়া আমি এক্সাৰসাইজ 1.1 ষ্টাৰ্ট কৰিম। অনুশীলনী 1.1 চাই লোৱা। অনুশীলনী 1.1ৰ প্ৰথম কুৱেশ্যনটো কৈছে শূন্যত পৰিমেয় সংখ্যা হয়নে আৰু যদি হয় ইয়াক p/q আকাৰত প্ৰকাশ কৰিব পাৰিনে। সো শূন্যত পৰিমেয় সংখ্যা হয় হয়নে, কাৰণ শূন্যৰ তলত কি লিখিব পাৰিম 0/1 লিখিব পাৰিম, 0/2 লিখিব পাৰিম। সো আৰু ইয়াক আমি p/q আকাৰত প্ৰকাশ কৰিব পাৰিম। শূন্যত পৰিমেয় সংখ্যা হয় কাৰণ ইয়াক 0/1 0/2 0/3 ইত্যাদি আৰ্হিত প্ৰকাশ কৰিব পাৰি। মানে 0/1 মানে কি 0 হ'ব, 0/2 মানে 0, 0/3 মানে 0, সেইকাৰণে 0ক আমি এনেকুৱা ধৰণে আমি লিখিব পাৰোঁ। সো এতিয়া 2 নম্বৰ কুৱেশ্যনটো চাই লোৱা। সো 2 নম্বৰ আৰু 3 নম্বৰ কুৱেশ্যনটো একে ক'ব গ'লে। সো কি কৈছে 3/4ৰ মাজত থকা 6টা পৰিমেয় সংখ্যা উলিওৱা। মানে আমি 3 আৰু 4 কি হয় 3 আৰু 4 আমাৰ স্বাভাৱিক সংখ্যা, ইহঁতৰ মাজত স্বাভাৱিক সংখ্যা নাই, কিন্তু ইহঁতৰ মাজত যিকোনো দুটা অখণ্ড সংখ্যা বা যিকোনো দুটা আমাৰ স্বাভাৱিক সংখ্যাৰ মাজত অসংখ্য কি থাকিব পৰিমেয় সংখ্যা থাকিব। সো 3/4ৰ মাজতো আমাৰ অসংখ্য পৰিমেয় সংখ্যা থাকিব, খালি আমি পৰিমেয় আকাৰত আমি বনাব লাগিব। ঠিক আছে। ঠিক তেনেদৰে 3 নম্বৰটো 3/5 আৰু 4/5ৰ মাজত থকা 5টা পৰিমেয় সংখ্যা লিখিব দিছে। সো এইটো আমি বনাই লওঁ। সো প্ৰথমতে 2 নম্বৰটো চাই লওঁ আমি কেনেকৈ কৰিম। এনেকৈ লিখি লোৱা যিহেতু আমাক উলিয়াব দিছে 3 আৰু 4ৰ মাজত থকা 6টা পৰিমেয় সংখ্যা উলিয়াব দিছে। সো আমি পৰিমেয় সংখ্যা দুটা লিখি ল'লোঁ, 3 লিখিলোঁ সংখ্যাটো আৰু 4 লিখিলোঁ। এতিয়া পৰিমেয় সংখ্যা যেতিয়া ওলাব দিছে পৰিমেয় সংখ্যা আমাৰ কি আকাৰত থাকে পৰিমেয় সংখ্যাবোৰ আমাৰ p/q আকাৰত থাকে।
ঠিক আছে। চ' পি বাই কিউ আকাৰত মানে তলৰ কিউটো সমান বনাব লাগিব। ইয়াত তলত সমান হৈ আছে 1 1, কিন্তু সেই 1ৰ লগত তাক আমি ডাঙৰ বনাব লাগিব। চাই লোৱা কেনেকৈ কৰিম। এটা চাপ'জ 3 আছে, চ' 3ক আমি চ' 3ৰ তলত কি আছে 1 এটা আছে, নিশ্চয় গম পাইছে চাগে সকলোৱে। চ' 4ৰ তলত কি থাকে 1 এটা আছে, হয়নে? চ' এতিয়া আমি মুঠতে এই কিউটো সমান সমান বনাব লাগে, ঠিক আছে। কিউ যেতিয়া সমান সমান বনাব লাগে, আমি 1ৰ লগত চাপ'জ আমি কি পূৰণ কৰিলোঁ 10, ইয়াতে যদি 10 ইনটু কৰোঁ ওপৰতে কি হ'ব 10 ইনটু কৰিব লাগিব। আৰু অলপ আগতে যেনেকৈ ক'লোঁ আমাৰ তলৰ কিউটো সমান হ'ব লাগে, চ' ইয়াৰ লগত 10 কৰিলে আমি 1ৰ লগতো 10 মাল্টিপ্লাই কৰিম আৰু এই 4ৰ লগতো 10 মাল্টিপ্লাই কৰিম। চ' এতিয়া আমি কি পালোঁ 30/10 আৰু ইয়াতে পালোঁ 40/10, মানে আৰু 4ৰ মাজত কি পালোঁ আমি 30/10 আৰু 40/10, মানে 10 10 মিলি আছে যিহেতু এই 30 আৰু 40ৰ মাজৰ পৰা 6টা পৰিমেয় সংখ্যা লিখিলে হ'ল। চ' কি হ'ব পাৰে 31/10, মানে 30 আৰু 40ৰ মাজত 31/10, 32/10 আপ টু কিমানলৈকে হ'ব 39/10লৈকে হ'ব। 3 এটাকে লিখিলোঁ আমি 3 আৰু 4ৰ মাজত থকা 6টা পৰিমেয় সংখ্যা হ'ল 31/10, 32/10, চাপ'জ এতিয়া লিখিলোঁ আমি 35/10, 38/10 চ' আমাৰ ইয়াতে হ'ল 1 2 3 4 5 আৰু এটা লাগে, চ' এইটো দিলোঁ চাপ'জ 34/10। চ' তেনেকৈ আমি 6টা পৰিমেয় সংখ্যা দিলোঁ। যদি বেছিকৈ সুধিল হয় তেতিয়া আমি ইয়াতে যে আমি 10 10কৈ মাল্টিপ্লাই কৰিছিলোঁ, তেতিয়া আমি কি মাল্টিপ্লাই কৰিব পাৰিলোঁ হয় 100 বা 200, চাপ'জ 100 মাল্টিপ্লাই কৰিলে কি হ'ল ইয়াত 300 আৰু ইয়াতে 100 আৰু 400 আৰু এটা 100, চ' 300 আৰু 400ৰ মাজত আমি ভালেকেইটা পালোঁ হয় 98টা পালোঁ হয়, ঠিক আছে। যেতিয়া আমাক বেছিকৈ দিব তেতিয়া আমি ইয়াৰ লগত আমি বেছিকৈ মাল্টিপ্লাই কৰিম। ইয়াতে 6টা দিছে, 10টা বা 12টা দিলে আমি ইয়াতে চাপ'জ 20 মান কৰিলেও হ'ল হয়, বা আমি 100 কৰিব পাৰিলোঁ হয়। চ' এতিয়া 3 নম্বৰটো চাই লোৱা। নম্বৰটোত কি কৈছে 3/5 আৰু 4/5ৰ মাজত থকা 5টা পৰিমেয় সংখ্যা লিখা। চ' এতিয়া আমি আগৰ দৰে 3/5 আৰু 4/5 লিখি ল'লোঁ। এতিয়া আমি আগৰ দৰে ইয়াত তলত 5 আছে, ইয়াত তলতো 5 আছে, কিন্তু ইয়াতে ওপৰত কি আছে 3 আৰু ইয়াতে আছে 4, চ' 3 আৰু 4ৰ মাজত একো আমাৰ সংখ্যা নাই। সেইকাৰণে আমি আগৰ দৰে এই 5ৰ লগতো 10 মাল্টিপ্লাই কৰিম আৰু 3ৰ লগতো 10, ইয়াৰ লগতো 10, আমি ইয়াৰ লগতো 10 মাল্টিপ্লাই কৰি চাম। চ' আমি চাই লোৱা, যেতিয়া আমি 3/5 আৰু 4/5 আছিল তেতিয়া আমি 10 10 মাল্টিপ্লাই কৰাৰ পিছত কি হৈ গ'ল 30/50 আৰু ইয়াতে 40/50। ইয়াৰ আমাৰ এতিয়া 50 মিলি আছে তলৰটো, আৰু ওপৰত কি আছে 30 আছে আৰু ইয়াতে 40 আছে। 30 আৰু 40ৰ মাজত 5টা পৰিমেয় সংখ্যা লিখিলে হ'ল। চ' লিখিলোঁ আমি 3/5 আৰু 4/5ৰ মাজত থকা 5টা পৰিমেয় সংখ্যা হ'ল। চ' কি ইয়াত ইহঁতৰ মাজত লিখিব লাগে কি থাকিব, ইহঁতৰ মাজত আছে 31/50, 32/50, 34/50, মানে 33/50 লিখিব পাৰোঁ আমি, তেনেকৈ লিখিলে হ'ল। 39/50 হ'ব, 37/50, তেনেকৈ আমি 5টা পৰিমেয় সংখ্যা লিখি ল'লোঁ। চ' 3 নম্বৰটো কমপ্লিট হ'ল। এতিয়া 4 নম্বৰটো ষ্টাৰ্ট কৰোঁ। এতিয়া 4 নম্বৰটো চাই লওঁ কি কৈছে, তলৰ উক্তিবোৰ সঁচা নে মিছা লিখা আৰু উত্তৰসমূহৰ সমৰ্থনত যুক্তি উল্লেখ কৰিবা। চ' প্ৰথমতে কৈছে প্ৰতিটো স্বাভাৱিক সংখ্যাই এটা পূৰ্ণ সংখ্যা, মানে যিমানবোৰ স্বাভাৱিক সংখ্যা আছে গোটেইকেইটা সংখ্যা আমাৰ পূৰ্ণ সংখ্যা হয়নে নহয়। হয়নে, প্ৰতিটো স্বাভাৱিক সংখ্যাবোৰ কি আছিল আমাৰ 1 2 3 4 5 আছিল। চ' গোটেইকেইটা স্বাভাৱিক সংখ্যা আমাৰ ক'ত থাকিব পূৰ্ণ সংখ্যাত থাকিব। সেইকাৰণে আমাৰ প্ৰতিটো স্বাভাৱিক সংখ্যা কি হ'ব এটা পূৰ্ণ সংখ্যা হ'ব। চ' 4ৰ 1 নম্বৰটো কি হ'ব সঁচা হ'ব, হয়নে। এতিয়া 2 নম্বৰটো কি কৈছে প্ৰতিটো অখণ্ড সংখ্যা এটা পূৰ্ণ সংখ্যা। এতিয়া অখণ্ড সংখ্যাবোৰ চাই লোৱা, অখণ্ড সংখ্যাবোৰ কি আছিল, ইয়াতে মাইনাছ আছে, 0 আছে আৰু প্লাছ সংখ্যাবোৰো আছে, মানে ধনাত্মক সংখ্যাবোৰো আছে, ঋণাত্মক সংখ্যাবোৰো আছে, লগতে আমাৰ 0 আছে।
এতিয়া কুৱেশ্যনটোত কৈছে প্ৰতিটো অখণ্ড সংখ্যাই পূৰ্ণ সংখ্যা আৰু পূৰ্ণ সংখ্যাবোৰ ষ্টাৰ্ট হয় 0ৰ পৰা 1 2 3 5 মানে আমাৰ এইখিনিহে মিলি আছে কিন্তু আমাৰ ইয়াতে কিবোৰ আছে ঋণাত্মক সংখ্যাবোৰতো আমাৰ পূৰ্ণ সংখ্যাৰ ভিতৰত নাই সেইকাৰণে প্ৰতিটো অখণ্ড সংখ্যাই পূৰ্ণ সংখ্যা নহ'ব কিন্তু তাৰ উল্টাটো হ'ল হয় মানে প্ৰতিটো পূৰ্ণ সংখ্যাই কি হ'ব অখণ্ড সংখ্যা কিন্তু প্ৰতিটো অখণ্ড সংখ্যাই কি নহ'ব পূৰ্ণ সংখ্যা নহ'ব সেইকাৰণে 4ৰ 2 নম্বৰটো কি হ'ব মিছা হ'ব আৰু 3rd নম্বৰটো কি কৈছে প্ৰতিটো পৰিমেয় সংখ্যা এটা পূৰ্ণ সংখ্যা পৰিমেয় সংখ্যাবোৰ কি আছিল যিবোৰ সংখ্যাক আমি p/q হৰণ কৰিছিলোঁ নে p/q আকাৰত প্ৰকাশ কৰিছিলোঁ যেনে 2/3 1/5 তো প্ৰতিটো হ'ব নেকি প্ৰতিটো আমাৰ পূৰ্ণ সংখ্যা নহ'ব পূৰ্ণ সংখ্যাবোৰ কি আছিল 0ৰ পৰা আছিল কিন্তু পূৰ্ণ সংখ্যাবোৰত আমাৰ এনেকৈ ভগ্নাংশত থাকিব নোৱাৰে সেইকাৰণে প্ৰতিটো পৰিমেয় সংখ্যা এটা পূৰ্ণ সংখ্যা নহ'ব সেইকাৰণে এইটো আমাৰ মিছা হ'ব ঠিক আছে তো চাই লওঁ না 4ৰ 1টো সত্য হ'ল কাৰণ পূৰ্ণ সংখ্যাত আটাইবোৰ স্বাভাৱিক সংখ্যা আছে মানে পূৰ্ণ সংখ্যাৰ ভিতৰত আমাৰ যিমানবোৰ স্বাভাৱিক সংখ্যা আছে গোটেইকেইটা স্বাভাৱিক সংখ্যা সোমাই আছে চ' সেইকাৰণে প্ৰথমটো সত্য আৰু দ্বিতীয়টো কি কৈছিলোঁ অসত্য কৈছিলোঁ কাৰণ -5 এটা পূৰ্ণ সংখ্যা নহয় আৰু 3 নম্বৰটো অসত্য কাৰণ 1/5 বা 1/3 এইবোৰ কি হয় পৰিমেয় সংখ্যা কিন্তু এইবোৰ পূৰ্ণ সংখ্যা নহয় আপোনালোকৰ অনুশীলনী 1.1টো শেষ হ'ল আজি আৰু নেক্সট দিনাখন মই অনুশীলনী 1.2টো ষ্টাৰ্ট কৰিম তো যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই তো চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু ভিডিঅ'বোৰ শ্বেয়াৰ কৰিবা ধন্যবাদ